Hello everyone, আপোনালোক সকলোকে মোৰ চেনেল হেল্থ এণ্ড বিউটি বাই জুনাকলৈ স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় সকলো ভালে আছে। মই বহুত দিন একো ভিডিঅ' দিব পৰা নাছিলোঁ, কিছুমান অসুবিধাৰ কাৰণে মই ভিডিঅ' বনোৱা হোৱা নাছিলে। গতিকে আজি বহুত দিনৰ বিৰতিৰ পিছত মই আকৌ এটা ব্লগ ভিডিঅ' লৈ আহিছোঁ। এতিয়া বাজিছে আপোনাৰ ৰাতিপুৱা 11টা আৰু মই অলৰেডি ব্ৰেকফাষ্ট কৰিলোঁ আৰু গা পা ধুই ৰেডি হ'লোঁ আৰু এতিয়া মই লাঞ্চ বনাবলৈ যাম কিটচেনলৈ। একচুৱেলি আমি গুৱাহাটীলৈ গুচি আহিলোঁ কাৰণ দুদিন সময় দিছিলে য'ত আছে ঘূৰি আহিবৰ কাৰণে। গতিকে আমি আকৌ কমাৰগাঁৱৰ পৰা গুৱাহাটী আহি গ'লোঁ। গতিকে অকণমান চিজিল লগাওঁতে টাইম লাগিলে, সেইকাৰণে মই একো ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু অকণমান অসুবিধা হৈ আছিলে, চ' মই ভিডিঅ' বনোৱা নাছিলোঁ। আজি সেইকাৰণে ভাবিলোঁ নাই বহুত দিন হৈ গ'ল, এতিয়া ভিডিঅ' এটা বনাই লোৱা যাওক। সেইকাৰণে মই আজিৰ ব্লগটো এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই লাঞ্চ বনাবলৈ যাম। গতিকে আপোনালোকক দেখুৱাম মই লাঞ্চত আজি কি বনাওঁ আৰু চাই থাকক আজি মোৰ এই ব্লগটো। আজি মাছৰ এখন তৰকাৰী বনাম বুলি ভাবিছোঁ, সেইকাৰণে মই টাৱা এখনত অলপ তেল দি ল'লোঁ আৰু এতিয়া মাছ কেইপিচ দি দিম আৰু ভালদৰে ফ্ৰাই হোৱালৈকে ভাজি থাকিম। ঢাকন দি দিম, তেতিয়া বেছি সোনকালে সিজিব। মই খুব কম তেলত বনাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে কি ধুনীয়াকৈ মাছ কেইপিচ ফ্ৰাই হৈছে। এতিয়া মই ঢাকন দি দিলোঁ আৰু এনেদৰে লুটিয়াই দিম। এয়া দেখিছে ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। তথাপি মই আৰু অকণ সময় ৰাখিম, যিহেতু মই তৰকাৰীত দিম। এয়া মাছ হৈ গ'ল। এতিয়া মই তেল নিদিয়াকৈ পিঁয়াজখিনি ভাজি ল'ম। তাতে কেইফুটমান নহৰু থেতালি দিলোঁ আৰু এতিয়া মই ৰঙা হোৱালৈকে পিঁয়াজখিনি ভাজি থাকিম। এটা জলকীয়া দি দিছোঁ, আপোনালোকে নিজৰ টেষ্ট অনুসৰি দিব পাৰিব। আৰু এতিয়া দি দিলোঁ এটা কেঁচা বিলাহী আৰু ঢাকন দি দিছোঁ যাতে বিলাহীখিনি সোনকালে গলি যায়। এতিয়া মই ইয়াতে দি দিলোঁ এটা বইল কৰা বিলাহী আৰু হালধি দিলোঁ, অকণমান নিমখ দিলোঁ আৰু ধুনীয়াকৈ এইখিনি মিক্স কৰি দিছোঁ। এয়া দি দিলোঁ জিৰা গুড়ি, অকণমান জিৰা গুড়ি দি দিলোঁ আৰু সামান্য পানী দি পেলাই বিলাহীখিনি যাতে ভালকৈ গলি যায় সেইকাৰণে সামান্য পানী দি দিছোঁ। আৰু এতিয়া দি দিলোঁ বইল আলু অকণমান পিটিকি পেলাই মই দি দিছোঁ আৰু এতিয়া দিলোঁ 1 কাপ পানী আৰু মাছ কেইপিচ এতিয়া দি দিম আৰু ভালদৰে উতলিবলৈ দিম। এয়া আমাৰ মাছ দিয়া হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ ঢাকন দি পেলাই মই ভালদৰে উতলিবলৈ দিম। আৰু ইয়াতে দি দিলোঁ মই নৰসিংহ পাত কেইখিলামান। নৰসিংহ পাত দিলে চেণ্টটো বৰ ধুনীয়া আহে, সেইকাৰণে মই নৰসিংহ পাত ব্যৱহাৰ কৰিছোঁ। আৰু এয়া দেখিবলৈ পাইছে কি ধুনীয়াকৈ মাছখিনি হৈ গৈছে। মাছ হ'লেই আৰু আমাৰ ইতিমধ্যে। ইফালে মই কি কৰিছোঁ, বেঙেনা পুৰি লৈছোঁ। এওঁ বেঙেনা পিটিকা খাই বিৰাট ভাল পায়, সেইকাৰণে মই ভাবিছোঁ আজি বেঙেনা পিটিকা অকণো বনাম। সেইকাৰণে মই গেছতে বেঙেনা পুৰিছোঁ, যিহেতু জুইৰ ব্যৱস্থা নাই। এয়া বেঙেনা পিটিকাৰ কাৰণে মই পুৰি ল'লোঁ। হাই এভৰিৱান, এতিয়া হৈ গ'ল মোৰ খানা বনাই আৰু এতিয়া আমি লাঞ্চ কৰিম। বাজিছে আপোনাৰ আন্ধাৰ হৈছে, এতিয়া বাজিছে আপোনাৰ 1:30 আৰু আমি লাঞ্চ কৰি ল'ম। আমাৰ এয়া মাছৰ তৰকাৰীখিনিৰ ফাইনেল আউটকাম, ভাত, পিটিকা আৰু মাছৰ জোল। আমি ভাত খাবলৈ বহিলোঁ আৰু লগতে অকণমান টিভিটো লগাই লৈছোঁ, নিউজ চাই আছোঁ আৰু আমি ভাতো খাই আছোঁ। ভাত পানী খাই উঠিলোঁ আৰু এতিয়া ভাবিছোঁ অলপ ৰেষ্ট লৈ ল'ম, কাৰণ ভাত পানী খাই উঠাৰ পিছতেই মোৰ অকণমান শুবলৈ মন যায় আৰু
নহ'লে মোৰ মাথাটো অকণ টিং টিঙাই চ' ভাবিছোঁ অকণমান ৰেষ্ট লৈ ল'ম তাৰপিছত আজি ভাবি আছোঁ বহুত দিন হ'ল মুখত একো ফেচ পেক লগোৱা নাই গতিকে ভাবিছোঁ আজি কিবা এটা ফেচ পেক লগাব লাগিব আৰু লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰা হ'ব গতিকে ভাবি আছোঁ কি ফেচ পেক লগাওঁ মেবি চাগে মই মুলতানী মিট্টিৰ ফেচ পেক লগাম মুলতানী মিট্টি এটা কিনি আনি থৈছোঁ বহুত দিন হ'ল ইউজেই কৰা নাই সেইকাৰণে ভাবিছোঁ আজি ফেচ পেকটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আৰু এতিয়া নলগাওঁ কাৰণ এতিয়া মই অকণমান সময় শুব লাগিব তাৰপিছত উঠি আপোনালোকৰ সন্মুখতে মই ফেচ পেক লগাম আপোনালোকো লগত থাকিব আৰু চাব পাৰিব আপোনালোকে আৰু আপোনালোকেও ইউজ কৰিব পাৰিব সেইটো ফেচ পেক গতিকে এতিয়া মই যাম শুবলৈ আৰু মেবি আপোনালোকেও ভাত পানী চাগে খাইছে কাৰণ এতিয়া দুপৰীয়া হৈছে আৰু বাজিছে 2টা গতিকে আকৌ আপোনালোকক পুনৰ লগ পাম ফেচ পেকটো লগোৱাৰ সময়তে আৰু এতিয়া মই ৰেডি কৰি থৈ ল'ম থৈ পেলাই শুব যাম শুই উঠি আহি পেলাই মই আকৌ আপোনালোকৰ সন্মুখতে ফেচ পেকটো লগাম জাষ্ট শুই উঠিলোঁ আৰু বহুত দেৰি হৈ গ'ল আজি শুই উঠা এতিয়া ধুনীয়াকৈ একাপ চাহ খালে ফ্ৰেছ লাগিব গতিকে মই চাহ বনাব গৈ আছোঁ এওঁ ৰৈ আছে চাহ খাবৰ কাৰণে গতিকে মই এতিয়া চাহ বনাই ল'ম চাহ বনাই ল'লোঁ এয়া চাহ উতলি আছে আজি একো বিশেষ চাহৰ লগত খাবলৈ বনোৱা নাই বিস্কুটেৰেহে চাহ খাম বুলি ভাবিছোঁ এয়া মেৰী বিস্কুটৰ সৈতে আমি চাহ দুইজনে খাই ল'লোঁ কথা পাতি আছোঁ আৰু আমি চাহ খাইও আছোঁ আপোনালোকক মই কৈ থৈছিলোঁ যে মই আজি এটা ফেচ পেক লগাম গতিকে মই অলৰেডি ফেচ পেকটো ৰেডি কৰিলোঁ আৰু আপোনালোকক দেখুৱাম মই কেনেকৈ ৰেডি কৰিলোঁ এতিয়া মই ফেচ পেকটো লগাই আপোনালোকক দেখুৱাম এইটো মুলতানী মিট্টিৰ ফেচ পেক হয় ইয়াতে মই ইউজ কৰিছোঁ মুলতানী মিট্টি বিলাহী তাৰপিছত গোলাপ জল আৰু নেমু গতিকে ফেচ পেকটো লগাওঁ পকা বিলাহী এফাল লৈ লৈছোঁ আৰু ইয়াৰ ৰসটো মই উলিয়াই লৈছোঁ মই গুটিয়ে চুটিয়ে লৈছোঁ আপোনালোকে গুটিখিনি নোলোৱাকৈও ৰসটো উলিয়াই ল'ব পাৰে আৰু এচামুচ জোখৰ নেমুৰ ৰস লৈ ল'লোঁ আৰু এতিয়া এচামুচ গোলাপ জল দি ল'লোঁ আৰু ভালকৈ মিক্স কৰিলোঁ আৰু এতিয়া দি ল'লোঁ মই মুলতানী মিট্টিৰ গুড়িখিনি আৰু এনেকৈ ভালকৈ মিক্স কৰি ল'লোঁ আৰু আমাৰ এতিয়া ফেচ পেকটো ৰেডি হৈ গ'ল এতিয়া মই মুখত লগোৱা ষ্টাৰ্ট কৰিম হাতেৰেও লগাব পাৰে মই ব্ৰাছেৰে লগাই দেখুৱাইছোঁ এইবোৰ যে দেখিছে এইবোৰ বিলাহীৰ গুটি হয় আচলতে আপোনালোকে ৰসটো লগাব পাৰে বিলাহীৰ ৰসটো উলিয়াই ল'ব পাৰে মই গুটিয়ে চুটিয়ে উলিয়াই লৈছোঁ মুলতানী মিট্টি নৰ্মেলি পিম্পল বা একনিৰ কাৰণে বিৰাট ভাল হয় আৰু ইয়াৰ কুলিং প্ৰপাৰ্টি আছে ছানবাৰ্ণ বা ছানটেন এইবিলাক যিবিলাক দাগ বহে সেইবিলাকৰ পৰাও মুলতানী মিট্টি বহুত সকাহ দিয়ে বহুত ভাল হয় ছানটেন বা ছানবাৰ্ণৰ কাৰণে মই অকণমান ডিঙিটো লগাই লৈছোঁ মুখৰ লগতে সমানে ইম্পৰ্টেণ্ট আমাৰ ডিঙি পাৰ্টটো গতিকে ডিঙি পাৰ্টটো কেতিয়াও পাহৰি নাযাব মুলতানী মিট্টিৰ আৰু বহুতো গুণ আছে তাৰে ভিতৰত আৰু এটা হৈছে গুণসমূহৰ ভিতৰত এটা হৈছে যিবোৰ মুখত মানে এইটো অইলি স্কিনৰ কাৰণে মই যিহেতু বনাইছোঁ মোৰ স্কিনটো বহুত অইলি হয় এক্সেছ অইলখিনি এবজৰ্ব কৰি লয় আৰু লগতে যিবোৰ ডাৰ্ট থাকে লেতেৰা থাকে সেইবোৰ ক্লিন কৰি দিয়ে আৰু আপোনাৰ যদি ইম্পিউৰিটি আছে স্কিনৰ সেইবিলাকো ক্লিন কৰাত মুলতানী মিট্টিয়ে যথেষ্ট পৰিমাণে সহায় কৰে
ভালদৰে মই লগাই লৈছোঁ। দেখিছে মই ধুনীয়াকৈ লগাই ল'লোঁ আৰু এতিয়া মই পুৰা ড্ৰাই হোৱালৈকে ৱেইট কৰিম। যেতিয়া ড্ৰাই হৈ যাব মই তেতিয়া ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই ল'ম। এয়া দেখিছে শুকাব ষ্টাৰ্ট কৰিছে, একোনে বাকী আছেগৈ শুকাবলৈ। পুৰা শুকাই যোৱাৰ পিছত মই মুখখন ধুনীয়াকৈ ধুই ল'ম। এয়া দেখিছে মই মুখখন ধুই আহিলোঁ। আধা ঘণ্টামানৰ পিছত মোৰ যেতিয়া পুৰা শুকাই গ'ল মুখখন ধুই আহিলোঁ আৰু বিৰাট বেছি ফ্ৰেছ লাগিছে। আপোনালোকৰ যদি অইলি স্কিন হয় তেনেহ'লে এই ফেচ পেকটো ব্যৱহাৰ কৰিব, বহুত বেছি ভাল ৰিজাল্ট পাব। মোৰ গৰম দিনত বিশেষকৈ স্কিনটো বিৰাট অইলি হয়, চ' মই এনেকুৱা ধৰণৰ ফেচ পেকবোৰ ঘঁহি থাকোঁ। সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু মোৰ বিৰাট ভাল লাগি আছে মুখখন, কাৰণ বহুত দিন হৈ মই যতন লোৱাই নাছিলোঁ নিজৰ মুখৰ। সেইকাৰণে ভাবিলোঁ আজি মই সময় পাওঁতেই অকণমান কিবা মুখখনৰ যত্ন লওঁ। সেইকাৰণে আজি আপোনালোকৰ সন্মুখতে মই ফেচ পেক লগালোঁ আৰু এতিয়া বিৰাট ভাল লাগিছে। আৰু এতিয়া বাজিছে 7:30 ইভিনিঙৰ, গতিকে মই ভাবিছোঁ ডিনাৰটো বনাই লওঁ, কাৰণ আমি ডিনাৰ খুব সোনকালে কৰোঁ। আৰু আজি বিশেষ একো নাই, চুপ খাম বুলি ভাবিছোঁ। সেইকাৰণে বিশেষ একো কৰিবলগীয়া নাই যদিও মই বনাই লওঁ, তাৰপিছত পুনৰ আপোনালোকৰ সন্মুখলৈ আহি যাম। ডিনাৰ আমি খুব পাতলীয়া কৰোঁ, সেইবাবে মই এটা এগ হোৱাইটৰ অমলেট বনাই ল'লোঁ। আৰু এফালে নৰ চুপ খাম। মই ভেজিটেবল চুপ লৈছোঁ আৰু এওঁৰ কাৰণে হট এণ্ড চ'ৰ চুপ লৈ লৈছোঁ। খুব বনাবলৈ ইজি হয়। পাউডাৰখিনি কফি মগত দি ল'লে তাৰপিছত গৰম পানী অলপ ঢালি দিলেই হৈ যায়। এয়া মোৰ অমলেটটো ইতিমধ্যে হৈছে আৰু এতিয়া মই চুপখিনিও ৰেডি কৰি ল'ম। গৰম পানী ঢালি দিছোঁ আৰু ভালকৈ মিক্স কৰি দিব লাগে গৰম পানীখিনি। খুব ইজি হয় বনাবলৈ, সেইকাৰণে আমি আজি ডিনাৰ এয়াই কৰিম বুলি ভাবিলোঁ। আৰু এতিয়া আমি হৈ গৈছে, আমি ডিনাৰ কৰি ল'ম। এয়া আমাৰ ডিনাৰ আজিৰ। হে এভৰিৱান, এতিয়া বাজিছে 8:30 আৰু আমি ডিনাৰ কৰিলোঁ। ডিনাৰত আজি খালোঁ চুপ, গতিকে আপোনালোকেতো গম পালেই কি খালোঁ। আজি দিনটো বহুত দীঘলীয়া আৰু ভিডিঅ'টো নকৰোঁ বুলি ভাবিছোঁ। গতিকে এতিয়া মই ভিডিঅ'টো সামৰণি মাৰিম আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। এতিয়া মই হোৱাটো দেৰি হ'ব, আকৌ বাকী চিনেমা ষ্টাৰ্ট হৈ আছে নেজানো। কিবা নহয় কিবা এখন চাওঁ লাগিয়ে থাকে। হটষ্টাৰটো কিবা আৰিয়া বুলি এখন আহিছে, গতিকে সেইখনো চাম বুলি ভাবি আছোঁ। গতিকে চাওঁচোন আজি চোৱা হয়নে নাই। আৰু লগতে আগৰ ভিডিঅ' এটা এডিটিং কৰি আছোঁ, শেষ হোৱা নাই। আৰু পাৰিলে আজিৰ এই ভিডিঅ'টো মই এডিটিং কৰি ৰাতিয়ে দিবলৈ চেষ্টা কৰিম বুলি ভাবি আছোঁ। গতিকে চাওঁ, এতিয়াতো বাজিছে 8:30 বাৰু, শুব হোৱা নাই। যদি পাৰোঁ ভিডিঅ'টো এডিটিং কৰি আজি মই দিবলৈ চেষ্টা কৰিম, আৰু যদি বাই চান্স নোৱাৰোঁ তেনেহ'লে কাইলৈ ৰাতিপুৱাহে মই ভিডিঅ'টো আপলোড কৰিম। গতিকে আপোনালোকে বেয়া নাপাব, কাৰণ বহুত দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ, সেইকাৰণে ভিডিঅ' দিওঁ লাগি আছে। চ' আজি যদি পাৰোঁ তেনেহ'লে ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। এতিয়া মই ভিডিঅ' এডিটিঙৰ কাম কৰিম আৰু তাৰপিছত শুই যাম চাগে। গতিকে আজি ব্লগ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়াও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ্ৰেণ্ডৰ মাজতো শ্বেয়াৰ কৰিব। গতিকে পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখলৈ আহিম। আজিলৈ ইমানেই, বাই বাই, গুড নাইট।